ঘৰত মই দিয়া মৰমত মাহ হালধি চচি মালতীৰ দৰত লগাই ল তলা লগাই থ কোনে ঘুমাই যাতে Zaciel নহয় জাছিল গানটো ভাল লাগছে না কি আৰু বাৰ্থডে আমাত জন্মদিন বাৰ্থডে গেছে তোমাৰ আইফোন দিছোঁ মই কিডনি এটা দিছি আৰু আইফোন লাগব হেল্ল' মাহে বাৰ্থডে পাতে আৰু আইফোন নাথায় আৰু ফোন কৰিছে আপুনি যিজন বয়ফ্ৰেণ্ডক ফোন কৰি আছে সেইজন বয়ফ্ৰেণ্ডে আপোনাক আৰু পুহিব নোৱাৰে এটা কিডনি আছে বাচি থাকিব লাগিব জখিনী জীয়েক মই কি পিয়াই দিয়ে সাগৰো খিচি হেই ব্ৰো হাই অলপমান শিখৰ দিবা নেকি ব্ৰো শিখৰ নাখাবি ব্ৰো শিখৰ খাই মোৰ হৃদপিণ্ডত কেঞ্চাৰ হৈছে আৰু কিডনি মেবি হোৱা আহে কিডনি মেবি হোৱা আহে নাখাবি যা ভাই মই এতিয়াৰ পৰা বাদ দিলো বাদ দি ব্ৰো বাই ব্ৰো শিখৰ লাগে সদায় অলপ পোৱা দিন দিব নোৱাৰা হা এই খোৱাটোৰ ভাগ নহয় ওৰে আমাৰ গোটেই বিয়া হ'ব বহুত বছৰ হ'ল আমাৰ মায়ে কৈ থাকে এতিয়াৰ পৰা নাতিনাকৰ লগত খেলবা বৰ মন আমি এটা সৰু চাই বাচ্চা এটা আপুনি ঠিক কথা কৈছে মোৰো ইচ্ছা যায় মই সেইকাৰণে সদায় ভগৱানক ধূপ ধূনা কল নাৰিকলটো পূজা কৰোঁ আৰু কওঁ আমাক এটা সৰু চাই বাচ্চা দি যাতে ভগৱানেনো কি কৰিব যি কৰোঁ আৰু আমি দিওঁৱে কেনে হ'ব আমাৰ মা সৰুতে কৈছিল নহয় বাচ্চা বুলি ভগৱানে এই দিয়ে গাৰ্লফ্ৰেণ্ডটো আমিও কটাব পাৰোঁ কিন্তু আমাক গাৰ্লফ্ৰেণ্ড নালাগে আমি ছিংগেলেই বেষ্ট প্রথমে যে গার্লফ্রেন্ড মুখখন আইনাখন চাইয়া কেনে দেখি গোবার আনি ফেলে যা এই বেছি ওটা টিকটক করবে দিয়ে এই গরুগুলো বেশি পেলাকবো না রে এগা গরু না ফেলা ফেল না পরে এগা গোবার সদায় না মামা শুনো যাওঁৱে দে আমি যাই নেকি যাওঁৱে ৰ'বাচোন ৰ'বা এইটো লচোন এই মামা মোক নালাগে লোৱা এই মামা মোক চা নালাগে চা নালাগে নালাগে চা মোক মই ডাঙৰ এইটো লো আৰু যাই পেলাই খুচৰা কৰিলে যা খুচৰে আনিব লাগে তই আহিবি তই খুব জ্বৰ আমাৰ তই মায়ে মোক গৰুৰ গোবৰ ফেলবা দে মায়ে মোক দোকানৰ পাই যায় মাল আনিবা দে মায়ে মোক এই দিনৰ ৰ'দত চোতালৰ বুন ছিঙবা দে আৰু ইমানখানি কাম কৰাৰ পিছতো মায়ে মোক ঘৰত কুকুৰ বুলি কয় এনেকৈ কেনেকৈ হ'ব এই মায়ে হা এনেকৈ নহ'ব না এনেকৈ হ'ব লাগিব কাৰণ মায়ে যি কয় সেই সঁচা আৰু সেইটো কাম কৰিবই লাগিব মায়ে মেইন মায়ে যি বুলি মাতে সেই ভাল গৰু হাকছিনে যাওঁ গোবৰ ফেলাম ব'ল জান মোৰ ইমান পইচা নাই তোমাৰ বাৰ্থডেত কেক কাটিবলৈ জান মই ইমানেই দুখীয়া মোৰ মোবাইলত এৰোপ্লেন মুডৰ জেগাত চাইকেল মুড আছে ৰাতি যদি মই সপানো দেখোঁ 20-30 টকা দেখোঁ তাতকৈ বেছি দেখিয়ে পোৱা নাই হ'ব দিয়া 5 টকীয়া কেক এটা আনিম 2 কাটিম 2 খাম হ'ব দিয়া বাই কেক কাটা বাৰ্থডেত জখনি নিজে আজি 23 বছৰ হ'লে এটা কেক কাটি পোৱা নাই ছোৱালীৰ প্ৰতি মোৰ বিশ্বাসটো সিদিনাই উঠিছিল যিদিনা লেম্বৰগিনি চালাই জানিও সেই গানটো শুন আপিটোই নলবাৰীত বেটাৰী গাড়ীত উঠি ঘূৰি আছিল এনেকৈ কেনেকৈ হ'ব এই বাইদেউ